হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ। আৰু এয়া ৰাতিপুৱা উঠি পিনে চাহ খাব ল'লোঁ। এয়া লগত লৈ লৈছোঁ বুন্দিয়া আৰু ভুজিয়া। কাৰ কাৰ প্ৰিয় বাৰু জনাবচোন। আৰু মই প্ৰায় লাল চাহে খাওঁ, গাখীৰ দিয়া চাহ মই খাবৰ নাই। আৰু ৰাতিপুৱাৰ চাহকাপ আচলতে মানুহে লাল চাহে খাব লাগে। যাৰ বহুত মানে গেষ্ট্ৰিকৰ প্ৰব্লেম আছে, যাৰ গেষ্ট্ৰিকৰ প্ৰব্লেম নাই তেওঁ বাৰু খাব পাৰে। আৰু এতিয়া মই চাহ তাহ খাই উঠি পঢ়িলোঁ অকণমান। তাৰপিছতে আপোনালোকক এটা কথা ক'ম বুলি ভাবিছিলোঁ। যোনে মানে ময়ো মানে সিদিনাতে কৈছিলোঁ আপোনালোকক যে এক্সামৰ কিবাকিবি অলপ প্ৰিপাৰেশ্যন কৰি আছোঁ। ইমান বেছিও নহয়, অকণমান এনেকৈ কৰি আছোঁ। মানে আগতে কেনেকুৱা হৈছিলে, পৰীক্ষাবোৰ দিব যাওঁতে মানে পঢ়ি নাযাওঁ আৰু এনেই পৰীক্ষা দিব যাওঁ আহোঁ তেনেকুৱাকৈ। কিন্তু এতিয়া অকণমান পঢ়িবলৈ পৰীক্ষাবোৰ দিব যাম বুলি ভাবি আছোঁ। কাৰণ এনে আৰু পৰীক্ষা দিব গ'লেতো একো কাম নাই ন, তো অকণমান নিজে পঢ়ি গ'লে সেইটো বেছি ভাল। অকণমান পঢ়ি আচলতে চবে পৰীক্ষা দিব যাব লাগে। আৰু তাৰ মাজতে আপোনালোকক মই এটা কথা কওঁ, মই মানে ইউটিউবতো চাইছিলোঁ যে কিতাপ আমি কেনেকুৱাকৈ কি কালেক্ট কৰিম বা কিতাপ আমি কি পঢ়িম। তো এইটো মই আপোনালোকক কওঁ যে মই ইউটিউবতে পাইছিলোঁ, যদি মানে ছ'চিয়েল ছায়েন্সখন মানে 7ৰ পৰা 10লৈকে যদি কালেক্ট কৰিব পাৰে, মানে তেতিয়াহ'লে ছ'চিয়েল ছায়েন্সৰ মানে আধাখিনিয়ে বহুতখিনি মানে কভাৰ হৈ যায় আৰু। তো এনেকৈ মই মানে অলপকৈ কালেকশ্যন কৰিলোঁ আৰু মই দেখাই আছোঁ ৰ'ব, আপোনালোকক কিতাপকেইখন দেখাই আছোঁ। তো এইখন হৈছে 7ম শ্ৰেণীৰ পাঠ্যপুথি, এইখন 7ম শ্ৰেণী। আৰু এইখন হৈছে 8ম শ্ৰেণীৰ, এইখন 8ম শ্ৰেণী। আৰু এইখন হৈছে 9ম শ্ৰেণীৰ। 9ম শ্ৰেণীৰ মানে 3টা ভাগকৈ দিয়া আছে, মানে এটা হেৰিতে নাই আৰু। তো এইটো ভূগোল খণ্ড, আৰু এইটো ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান, আৰু এইটো ইতিহাস 9ম শ্ৰেণীৰ। তো আপোনালোকক মই দেখুৱালোঁ, এইকেইখনেই মোৰ তাত আছে ছ'চিয়েল ছায়েন্সৰ কিতাপ। আৰু মই 10ৰখন পোৱা নাই কেৱল, বাকীখিনি মই পালোৱেই। তো আপোনালোকে যদি কোনোবাই ভাবি আছে মানে এক্সাম দিম বুলি, তেতিয়াহ'লে একদম গুৰুত্বপূৰ্ণ এইকেইখন কিতাপ আপোনালোকে কালেক্ট কৰি ল'ব পাৰে। আৰু মোক লগৰে কোনোবাই এনেকৈ সুধি আছিলে যে আৰু মোৰ তাত মানে কি বুক আছে, মই আৰু কি বুক ফ'ল' কৰি আছোঁ। তো এইখিনিও মই আপোনালোকক এইটো ভিডিঅ'তে দেখাই দিওঁ। তো এক্সট্ৰা বুক আছে মোৰ তাত এইখন জানানে বুলি, এইখন কিতাপ মই পঢ়িছোঁ অলপকৈ। এইখন বেয়া নহয়, মই ভালেই পাইছোঁ পঢ়ি। আৰু এইখনটো সকলোৰে তাত আছেই চাগে, অসমীয়াৰ বুক। মোৰ তাত শান্তনু কুমাৰৰখন নাই, এইখন ৰোহিণী কুমাৰ বৰুৱাৰ। এইখনো বেয়া নহয়, কিন্তু এইখনত কিন্তু কিছুমান মানে চন অকণমান ভুলকৈ আছে। তো এইখিনি আপোনালোকে ভালকৈ চাই ল'ব, গুগলত মাৰি কিনেও চাব চনখিনি মিলিছেনে মিলা নাই। তো এইটো আৰু বেলেগকৈ মোৰ তাত এইখন গ্ৰামাৰৰ জেনেৰেল ইংলিছ, এইখন মই কালেক্ট কৰিছোঁ। এইখন এতিয়ালৈকে মই ভালকৈ চোৱা নাই, এইখন কেনেকুৱা মই এতিয়া ক'ব নোৱাৰিম। আৰু এইখন আছাম জেনেৰেল নলেজ বুলি, আপোনালোকে এইটো চাগে উল্টা হৈ আছে ভিডিঅ'ৰ কাৰণে। আৰু এইখনো বেয়া নহয়। তো এইকেইখনেই আছিলে মোৰ কিতাপ, মানে কিতাপৰ কালেকশ্যন বুলি ক'ব গ'লে আচলতে। আৰু বাকী মই ইউটিউবৰ পৰাও চাওঁ, ইউটিউব চেনেল ফ'ল' কৰোঁ কিছুমান। বাকী মোৰ তাত এনেকৈ মানে ৰিজনিং হওক বা মেথছৰ এনেকৈ কিতাপ মোৰ তাত নাই, মই লোৱা নাই বৰ্তমান। ভাল ইউটিউব চেনেল আছে মেথছ ৰিজনিঙৰ। তো আপোনালোকেও অলপমান মোক ছাজেষ্ট কৰিবচোন, মানে কোনকেইটা ইউটিউব চেনেল মানে ভাল, আৰু এনেকৈ যদি জানে আপোনালোকে মোক ছাজেষ্ট কৰিব। তো এতিয়া মোৰ লগৰ মানে বহুতে ভাবিব পাৰে, তাই এইটো ভিডিঅ' দেখি ভাবিব পাৰে যে তাই ইমান পঢ়ে বাপৰে, এনেকৈ ভাবিব পাৰে। কিন্তু এইটো একদম মিছা কথা। মানে মই আগতে চাকৰিৰ কাৰণে এনেকৈ একদমেই পঢ়া নাই, বা এনেকৈ আগতে মোৰ তাত এনেকৈ কালেকশ্যন নাছিল বুলিয়ে ক'ব পাৰি। কিন্তু এতিয়া মই অকণমান বেলেগক দেখি অলপমান ইনস্পায়াৰ হৈ মানে অকণমান পঢ়িব লৈছোঁ আৰু। তো আগতে মই একদমেই এনেকৈ পঢ়া নাছিলোঁ চাকৰিৰ কাৰণে, আৰু ইমান বেছি মই মাথাও মাৰা নাছিলোঁ। কিন্তু এতিয়া মই অলপমান মাথা মাৰিব লৈছোঁ। মই নাজানো কেতিয়া সফল হ'ম, বা মই সফল হ'ব পাৰিম নে নাই, মই এইটোও নাজানো। কিন্তু মই এটা কথাই জানো যে মানুহে সদায়
সময় থকালৈকে চেষ্টা কৰি যাব লাগে, মই এইটোৱে জানো। আৰু ময়ো তেনেকৈয়ে চেষ্টা কৰি যাম। দেখা যাব আগলৈ কি হয় কি নহয়, দেখা যাব। যিহেতু মোৰ হাতত সময় আছে, তো সেইকাৰণে মই ভাবোঁ চেষ্টাৰ অসাধ্য আচলতে একো নাই, মানুহে কৰিব নোৱাৰা কাম একোৱেই নাই। তো এইটোৱে আছিলে আজিৰ মোৰ ভিডিঅ'টো, মানে মেইন টপিকটো এইটোৱে আছিলে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই অকণমান হ'লেও উপকৃত হ'ব বা ভাল পাব বুলি আশা ৰাখিলোঁ। তো আজিলৈ এইখিনিয়ে, ধন্যবাদ।